এইবাৰ বিষাক্ত সৰ্পদেহত মাইক্ৰচিপ সংস্থাপন কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ পূৰ্বতে বিষাক্তহীন সাপৰ দেহত মাইক্ৰচিপ সংস্থাপন কৰা CWRC চিকিৎসকে ৰাজ্যত প্ৰথমবাৰৰ বাবে বিষাক্ত সাপৰ দেহত মাইক্ৰচিপ সংস্থাপনেৰে দুঃসাহসিক কাৰ্য কৰি দেখুৱালে। কিং কোব্ৰা অৰ্থাৎ ৰজাফেটিৰ দেহত লগোৱা হ'ল মাইক্ৰচিপ। উল্লেখ্য যে 2005 চনৰ পৰাই CWRC কৰ্তৃপক্ষই গড়, হাতী, হৰিণ আৰু অন্যান্য বন্যপ্ৰাণীৰ লগতে অজগৰ সাপৰ দেহত পূৰ্বতে মাইক্ৰচিপ সংস্থাপন কৰি জীৱকুলৰ গতিবিধি লক্ষ্য কৰাৰ লগতে চিনাক্তকৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ মাইক্ৰচিপ ব্যৱহাৰ কৰি আহিছিল। কিন্তু বিষাক্ত ৰজাফেটি সাপৰ দেহত অত্যাধুনিক মাইক্ৰচিপ সংস্থাপনৰ ঘটনা এয়াই প্ৰথম। চিকিৎসকৰ দলটোৱে সাপৰ গতিবিধি চাবলৈকে এই বিশেষ পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে। পশু চিকিৎসক ভাস্কৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে কিছুদিনৰ পূৰ্বে পানবাৰী অঞ্চলৰ পৰা দুটা প্ৰকাণ্ড ৰজাফেটি উদ্ধাৰ কৰি অনা হৈছিল কেন্দ্ৰটোলৈ। সাপকেইটা উদ্ধাৰ কৰি অনাৰ পাছত মাইক্ৰচিপ সংস্থাপন কৰি CWRC কৰ্তৃপক্ষই সাপকেইটা অৰণ্যত ইতিমধ্যে মুকলি কৰি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, কাজিৰঙা লাইভ। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত CDSC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। হাৰ্ডৱেৰ সুলভ মূল্যত গৃহ নিৰ্মাণৰ সকলো সামগ্ৰী উপলব্ধ। আহক দুৰ্গাপুৰৰ মা হাৰ্ডৱেৰলৈ। যোগাযোগ কৰক 9957623139 আৰু 9678825383 নম্বৰত। MB সাপ্লায়াৰ উন্নত মানৰ ইটা বালি আৰু গ্ৰেভেলৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আহক নুমলীগড়ৰ MB সাপ্লায়াৰলৈ। যোগাযোগ কৰক 7002483575 আৰু 9706444896 নম্বৰত। Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.